পিতাই জীয়াই থাকোঁতে মূৰৰ ওপৰত এখন সাহসৰ আকাশ আছিল। দুখৰ বৰষুণবোৰত পিতাই নিজে তিতিছিল, সেইবাবেই আমি তিতা নাছিলোঁ। কোনোদিনেই অনুভৱ কৰা নাছিলোঁ ভয়নো কি, খায় নে পিন্ধে। কোনে কয় পিতাইৰ ভাগৰ নাই? পিতায়ে ভয় কৰিছিল, জানোচা তেওঁ জিৰণি ল'লে আমিবোৰে কষ্ট পাওঁ। তেওঁ প্ৰতিদিনে উদযাপন কৰিছিল আমি সুখত থকা উৎসৱ। ক্লান্ত দেহাৰে পলকতে পাৰ কৰিছিল ৰাতিবোৰ, আৰু আমিবোৰে শান্তিৰে টোপনি মাৰিছিলোঁ। পিতাই মাথো এবাৰ চাব খুজিছিল আমাৰ চকুৰে তেওঁৰ সপোনবোৰ। কোনে কয় পিতাইৰ ভাগৰ নাই? ভাগৰ আছিল বাবেই কোনোদিনে ভাগৰি নপৰাৰ অভিনয় কৰিছিল। পিতাই, তই য'তে আছ কুশলে থাক দেই। অহা জনমত তই মোৰ পিতাই হবি।